নতুন প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে মই ৰাজ্য চৰকাৰৰ হৈ আৰু ভাৰতীয় জনতা পাৰ্টিৰ হৈ তেখেতক অজস্ৰ শুভকামনা জনাইছোঁ তেখেতে যাতে সফল হ'ব পাৰে 5টা বছৰ যাতে BTCক শান্তি আৰু প্ৰগতি ৰাস্তাৰে আগুৱাই লৈ যাব পাৰে তাৰ বাবে মই তেখেতক অজস্ৰ শুভকামনা যাচিছোঁ ৰাজ্য চৰকাৰৰ পৰা BTCৰ প্ৰশাসনে যাতে BTCৰ ৰাইজৰ বাবে কাম কৰিব পাৰে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াম Today Sri Hagrama Mohilari has taken oath as new Chief of Bodoland Territorial Council. I, on behalf of state government as well as on behalf of Bharatiya Janata Party, we extend our best wishes to him. We hope that he will lead BTC for next 5 years. He will ensure peace and stability, and he will also accelerate the path of progress. As far as state government is concerned, we will extend all possible cooperation to the new BTC administration. আপোনালোকে জানে যে BPF দলে ইতিমধ্যে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে আজি BTCৰ শপত গ্ৰহণ অনুষ্ঠান সেইবাবে আজি আমি ৰাজনৈতিক কথা বতৰা পতা নাই কিন্তু অহা দিনবিলাকত ডেফিনেটলি আমি ৰাজনৈতিক কথা বতৰা পাতিম আৰু মই নাভাবোঁ যে BPF আৰু BJP দলৰ মাজত সহযোগিতাৰ অভাৱ থাকিব আমি BJP দলৰ ফালৰ পৰা BTC যাতে সফল হয় হাগ্ৰামা মহিলাৰী সফল হয় আমি সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াম অৰুণোদয় এতিয়া আমাৰ BTCৰ নতুন প্ৰশাসনৰ লগত আলোচনা কৰি তেওঁলোকৰ লগত আলোচনা কৰি আমি দিব লাগিব কাৰণ তেওঁলোকে আজি মাত্ৰ দায়িত্ব পাইছে গতিকে অহাকালিৰ ভিতৰতো তেওঁলোকে লিষ্ট এখন বনাই দিব নোৱাৰে গতিকে BTCৰ 6 লাখ লোকে অৰুণোদয় পাব আগত যি তালিকা আমি বনাইছিলোঁ ডেফিনেটলি নতুন BTCয়ে তাত অলপমান বিবেচনাও কৰিব সেইবাবে অৰুণোদয় হওক মহিলা উদ্যমিতাই হওক ৰাজ্য চৰকাৰৰ আঁচনিসমূহ আমি BTCৰ লগত আলোচনা কৰি ৰূপায়ণ কৰিম 2-3 দিন তেওঁ দায়িত্ব লৈ লওক অহা সপ্তাহত আমি এই বিষয়ে আলোচনা কৰিম BTCৰ লেণ্ড সাবজেক্ট BTCৰ ওপৰত আছে BTCৰ ভিতৰত ৰাজ্য চৰকাৰে এভিকশন চলোৱাই হওক বা মাটিৰ পট্টা দিয়াই হওক এই দুইটাত আমি কাৰিকৰী সহযোগিতাক বাদ দি আমি আন কাম নকৰোঁ এই ক্ষেত্ৰত সিদ্ধান্ত BTCয়ে ল'ব লাগিব ৰাজ্য চৰকাৰৰ ইয়াত কোনো ভূমিকা নাই 16টা বিভাগ ডিচিসকলক কেইটামান বিভাগ চাব দিয়া হৈছিলে যোৱাকালি আমি ডিচিসকলক আমি অলৰেডি অৰ্ডাৰ দিছোঁ যে এতিয়াৰ পৰা ডিচিসকলে BTCৰ কাম কাজ নাচায় কংগ্ৰেছ কিন্তু BTCত এখনো পোৱা নাই চব BTCৰ নিৰ্বাচনৰ শেষৰ 4 দিন ময়ো লাগিব নোৱাৰিলোঁ আমি সকলোবোৰ অলপমান দূৰে দূৰে থাকিবলগীয়া হ'ল গতিকে নিৰ্বাচনৰ শেষৰ কেইদিনৰ পৰ্যালোচনা মই এতিয়ালৈকে কৰিব পৰা নাই কাৰণ অসমত জুবিন গাৰ্গৰ ঘটনাটোক লৈ ইমান এটা পৰিৱেশ সৃষ্টি হ'ল যে মই এতিয়াও বহি পেলাই কাৰো লগত কথাও পাতিব সময় পোৱা নাই গতিকে আজি এটা ভাল দিন লাহে লাহে ইলেকশ্যনৰ বিষয়ে বা আন বিষয়ে আলোচনা কৰি থাকিম বিজেপি চৰকাৰত জইন কৰিব মই হাগ্ৰামা মহিলাৰীৰ লগত কথা পাতিছোঁ ভৱিষ্যতে BJP আৰু BPFে সহযোগিতা কেনেকৈ কৰিব পাৰে তাৰ কথা বতৰাও মই পাতিছোঁ কিন্তু এইকেইটা দিন জুবিন গাৰ্গৰ ঘটনাক লৈ মন ইমানেই ভাৰাক্ৰান্ত হৈ আছে যে ভাল কৰি বহি কথা পাতিব পৰা নাই মই বিশ্বাস কৰোঁ যে হাগ্ৰামা মহিলাৰীয়েও BJPৰ লগত সহযোগিতা কৰিব আৰু BJPয়েও BPFৰ লগত সহযোগিতা কৰিব আৰু আপোনালোকে জানে
যে হাগ্ৰামা মহিলাৰ লগত মোৰ সম্পৰ্ক আজি নহয় 2001-2 চনৰে আমাৰ এটা বিশেষ সম্পৰ্ক আছে আৰু যোৱা 5 বছৰো যেতিয়া হাগ্ৰামা মহিলাৰীৰ এটা ৰাজনৈতিকভাৱে তেওঁ BTCৰ পৰা আঁতৰত আছিল মই ব্যক্তিগত সম্পৰ্ক মোৰ লগত সদায় আছিলে আৰু ব্যক্তিগত সম্পৰ্ক আমি সদায় মেইনটেইন কৰি ৰাখিছিলোঁ গতিকে ইয়াক ৰাজনৈতিকলৈকে ৰূপান্তৰ কৰোঁতে সময় নালাগে কিন্তু আজিৰ দিনটো ৰাজনীতি পতাৰ কথা নহয় কাৰণে পতা নাই বিশেষকৈ অসমৰ পৰিৱেশটো অলপ বেলেগ হৈ আছে কেইটামান দিন যাওক ৰাজনৈতিক কথা বতৰা আমি পাতিম